আজি মই আপোনালোকে এটা কাহিনী ক'ম কাহিনীটো কি বুজিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব কি হ'ল কাহিনীটো মানে এবাৰ এজন কুমাৰে মানে চিলিম বনাই আছিলে তো চিলিম বনাই থাকোঁতে তেনেকৈ তেখেতৰ পত্নী আহিলে আহি পেলাই সুধিলে আপুনি কি বনাই আছে তেতিয়া কুমাৰজনে কৈছে যে মই চিলিম বনাই আছোঁ আজিকালি এইটো খুব বিক্ৰী হয় তেতিয়া ঘৈণীয়েকে ক'লে আপুনি চিলিম বনোৱাতকৈ এতিয়া গৰম দিন আহিছে আপুনি চিলিম বনোৱাৰ জেগাত কলহ নবনাই দিয়ক কলহটোতো খুব বিক্ৰী হ'ব ন তেতিয়া কুমাৰজনে ভাবিলে হয় কথাটো কলহটো বিক্ৰী হ'ব গৰমৰ ছিজন কলহে বনাওঁ তেতিয়া তেখেতে কি কৰিলে চিলিম বনোৱা বাদ দি পেলাই আকৌ কলহ বনোৱা ষ্টাৰ্ট কৰিলে কলহ বনোৱা ষ্টাৰ্ট কৰোঁতে মাটিখিনিৰ পৰা মানে আৱাজ এটা আহিলে মাটিখিনিয়ে ক'লে মানে বাহ আপুনিতো এতিয়া আপোনাৰ ডিচিশ্যনটো চেঞ্জ কৰিলে কিন্তু মোৰতো গোটেই লাইফটোৱে চেঞ্জ হৈ গ'ল এতিয়া কুমাৰজনে সুধিছে মাটিক কেনেকৈ তেতিয়া কৈছে আগতেতো আপুনি চিলিম বনাইছিলে তাত মানুহে জুই ভৰালে হয় জুই জ্বলালে হয় নিজেও জ্বলিলোঁ হয় চবকে জ্বলালোঁ হয় আৰু এতিয়া আপুনি কলহ বনাইছে ইয়াত পানী ভৰাব নিজেও ঠাণ্ডা থাকিম আৰু চবকে ঠাণ্ডা ৰাখিম